মই মাছ ধৰিম গৈ বৰষুণ দি পেলাই ধৰিম আৰু আমাৰ ঘৰত কোন আহিছে চাগে এফালে কাৰৈ মাছ কোনকেইটা দেখুৱাই দিয়া এইকেইটা কাৰৈ মাছ পাইছোঁ সঁচাকৈ ভোৱাৰ লগে লগে মই তাৰমানে নতুন জেগাত গৈ আছোঁ মানে চাইকেল ৰাইড কৰি সো হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু দ্য ইউটিউব চেনেল আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা 9টা বজাৰ পৰা আজি মানে ভ্লগটো মানে মই মাছ ধৰিম গৈ বৰশী দি পেলাই ধৰিম আৰু আমাৰ ঘৰত কোন আহিছে চাওক এফালে আমাৰ মামাহঁতক পিতাই আহিছে মানে চ' আমি দুটাই মানে বৰশী পামগৈ এতিয়া মাছ পাম নে নাপাম ঠিক নাই বাৰু মাছ পাম নে বাৰু সি মানে কেমেৰা আগত আহিবলৈ বহুত লাজ কৰে আৰু আগৰ ভ্লগকেইটাত আপোনালোকে ইমান ধুনীয়া মৰম লগা কমেণ্টবোৰ কৰিছে চ' থেংক ইউ ছ' মাছ গেছ আপোনালোকে যদি এনেকৈ ছাপোৰ্ট কৰে তেতিয়াহে মই আগবাঢ়ি যাম আৰু লক্ষ্য যদি স্থিৰ হয় উদ্দেশ্য যদি সফল হয় এদিন মই এনেও ছাকচেছ হ'মেই আজি মানে আমাৰ প্লেনিংটো কেনেকৈ বনিলে জানে এই ভিডিঅ'টো বনোৱাৰ মানে আমাৰ মামাৰ ল'ৰাটো মানে আমাৰ ঘৰত আহিছিলে তাৰপিছত মানে তাক মই ক'লোঁ কি বৰশী দুটামান লৈ যাম মানে মাছ ধৰিম তাৰপিছত সিও মানে দোকানৰ পৰা বৰশী দুটামান লৈ আহিলে আমাৰ ওচৰতে খাল এটা আছে খালটোত তেতিয়া গৈ পেলাই আমি ধৰিম নাজানো পাম নে নাপাম মোৰ মতে পাব লাগে আৰু যিটো স্পীডত মানে ছাবস্ক্ৰাইবাৰবোৰ মোৰ বাঢ়ি আছে খুব জল্দি মোৰ 200 ছাবস্ক্ৰাইব কমপ্লিট হৈ যাব আৰু 200 ছাবস্ক্ৰাইব হোৱাৰ লগে লগে মই তাৰমানে নতুন জেগাত গৈ আছোঁ মানে চাইকেল ৰাইড কৰি মা পিতাই মই বৰশী পামগৈ এই অকণমান বাপৰে যাওঁ যাওঁ ব'ল 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 আপোনালোকে মোক ক'বচোন মোৰ মানে ভিডিঅ'ছবোৰ কেনেকুৱা বনাই আছোঁ আৰু ভিডিঅ'বোৰ যদি ভাল পাইছে এটা কমেণ্ট কৰিবই অভিয়াছলি মানে আপোনালোকে যদি এটা কমেণ্ট কৰে মানে মই ভিডিঅ' বনাবলৈ আগলৈ মানে বহুত মটিভেট পাওঁ আৰু ক'ৰবাত যদি মোৰ ভুলো আছে তেতিয়াহ'লে আপোনালোকে মোক সেইটোও কৈ দিব কিয়নো তেতিয়াহে মানে আগলৈ আৰু ভাল ভাল ভ্লগ বনাব পাৰিম আৰু মানে আমাৰ আগফালে মানে বাঁহ গছ আছে তাৰপৰাই মানে বৰশীৰ কাৰণে চিপ কাটিমগৈ এতিয়া ভাইটি আগতে গ'ল মই মানে লাহে লাহে আহি আছোঁ আমাৰ বাঁহখিনি ৰখিব অলপ জুম কৰি দেখুৱাইছোঁ এইখিনি এতিয়া মানে আমি বাঁহৰ চিপ কাটিব আহিছোঁ বৰশীৰ কাৰণে আৰু এইফালে আমাৰ পিতাই কাটি আছে ঐ ধুনীয়াকৈ বান্ধা বুজিছা মাছে ছিগি দিব পাৰে হাঁহি আছে কি ভালছে বান্ধ মাছে যদি ছিগি দিয়ে চাবি কিন্তু ইমান যে ল'ৰাটো লাজুকা মানে কেমেৰা সন্মুখত অহাৰ লগে লগে তাৰ মানে লাজেই লাগি যায় মানে হাঁহি বচাবা এতিয়া হাঁহিছে দেখিছে এইফালে মানে আমাৰ ল'ৰাই মানে টোপ বিচাৰি ফুৰিছে বৰশীৰ কাৰণে পালানে পায়ো গ'ল মানে বিচাৰি বিচাৰি আমি মানে যোনটো খালত বৰশী বাম সেই খালটো ওচৰ পালোহি চ' মাছ পাওঁ নে নাপাওঁ নাজানো আৰু কাৰৈ মাছ ফাইনেলি মানে আমাৰ ভাইটি আৰু এটা ধৰিলে দেখুৱাই দিয়ে মাছটো অত ডাঙৰ এইটো কি গৰৈ নহয় জানো শ'ল লাগি যা মইনা কলি যায় এটা লাগি যা লাগিছে 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 মিষ্টেক হৈ গ'ল মিষ্টেক এইটো সৰু আছে এইটো কি গৰৈ নহয় উপমানিকা এইটো কি গৰৈ এইটো আপোনালোকে দেখি আছে এইটো কাৰৈ মাছ আমি মানে বৰশী দুটা নিছিলোঁ এটা বৰশী মানে মাছে কামুৰি পেলাই ছিগি দিলে তাৰপিছত এটা বৰশী আমাৰ লগত আহিছে আৰু নাজানো এইটো কি মাছ গৰৈ মাছ বা শ'ল মাছো হ'ব পাৰে চ' আমাৰ বৰশী বাই হৈ গ'ল ব'লক আপোনালোকক মাছকেইটা দেখুৱাই আছোঁ তুমিতো কৈছিলা মাছ নাপাওঁ বুলি এতিয়াতো বহুত মাছ পালোঁ পিতাই কি বোলে কৈ দিছোঁ নাবা শ'ল গৰৈ কাৰৈ শ'লো এটা আছিল ন ৰখা দেখুৱাই আছোঁ বৰশীত পোৱা মাছকেইটা এইকেইটাই কাৰৈ মাছ কোনকেইটা দেখুৱাই দিয়া এইকেইটা কাৰৈ মাছ পাইছোঁ সৰু সৰু দুটা আৰু গৰৈ এইকেইটা গৰৈ আৰু এইটো শ'ল মাছটো এইটো মই ধৰা নাই দেই আমাৰ ভাইটিয়ে ধৰিছে এইটো মাছ ৰান্ধিবাই আৰু মানে ই আজি আমাৰ ঘৰতে থাকি গ'ল আৰু মায়ে কি বনাইছে এইফালে ভাত খাবলৈ হৈ গ'ল এইফালে এইটো কি মাছ আছিলে সেই মাছ শ'ল মাছ এইফালে মাংস আছে তাৰপিছত ভাত দালি নবনালে মানে আজি চ' খাই বৈ লওঁ আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু This is Azit Bonjo Rider signing off. Log pam another vlog. Then be happy for your better life.